নমস্কাৰ সকলোকে মই লাষ্ট মিনি ব্লগটোৰ পৰা কণ্টিনিউ কৰিছোঁ যদি মোৰ মিনি ব্লগটো চাইছিল হয়তো গম পায় যে আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কলৈ গৈছিলোঁ সতীৰাধিকা শান্তি উদ্যান গতিকে সেই মিনি ব্লগটো মই বেলেগকৈ দিছোঁ আৰু এইখিনিৰ পৰা মই আকৌ ষ্টাৰ্ট কৰিছোঁ তাৰ পৰা আহি আমি গ'লোঁ শুক্লেশ্বৰ মন্দিৰ আৰু ইমান ধুনীয়া টাইমিঙত আমি সোমাইছোঁ মন্দিৰৰ ভিতৰত বহুত বেছি ভাল লাগিছে মনটো আৰু লগতে আইমণি বা যিহেতু প্ৰথমবাৰ গৈছে গতিকে বহুত বেছি সুখী একদম ধুনীয়া টাইমিঙত পালেগৈ আৰতি পাইছে গতিকে মনটো বহুত বেছি ভাল লাগিছে আৰু তাৰ পৰা আহি আৰু মই একো ভিডিঅ' নকৰিলোঁ আৰু ইয়াৰ নেক্সট ডে মায়ে আমাক মেগী বনাই খোৱালে বহুত বেছি টেষ্টি আছিলে মই ভাবা নাছিলোঁ ইমান বেছি ভাল লাগিব বুলি কিন্তু নাই ভাল বনাইছে মায়ে আৰু মোৰ ভইচ অভাৰ দিবলৈ আছিল মিনি ব্লগৰ সেইটো দিলোঁ তাৰপাছত সৰু সুৰা দুই এটা কাম কৰিব লগা আছিল সেইখিনি কৰি আইমণি বা আৰু মায়ে প্লেন কৰিলে যে মুন্নি যিহেতু যাব ক্লাছলৈ তাইৰ লগতে আমিও ওলাই যাওঁ আৰু মুন্নিৰ যিখন মানে আগৰ ইনষ্টিটিউট সেইখন শ্বিফ্ট হৈছে এটা বেলেগ জেগাত গতিকে মায়ে ক'লে যে এবাৰ চাই আহোঁ তো ইয়ালৈ আহিলোঁ আৰু এটা ফটো ক্লিক কৰিলে চবেই আৰু ইমান ধুনীয়া এনভাইৰনমেণ্টটো তো মুন্নি ক্লাছত থৈ আহি আমি আহোঁতে মই জুচ খালোঁ আৰু ৰুম আহি পাই লাঞ্চ কৰিলোঁ সেয়া মই ভিডিঅ' কৰা নাই আৰু যিহেতু টাইম নাছিলে হাতত আৰু তাৰ পৰা আমি আহি পালোঁহি ফেঞ্চি বজাৰ আৰু বতৰো বেয়া আছিলে মাজে মাজে বৰষুণো দি আছে আৰু ঠাণ্ডা বতৰত ম'ম' খোৱা মজাই বেলেগ নহয়নে তাতে ফেঞ্চি বজাৰৰ ওচৰত যে আছে একদম ভেজ ম'ম' পায় মই নামটো পাহৰিলোঁ দোকানখনৰ কিন্তু বহুত ধুনীয়া হয় খাবলৈ বহুত টেষ্টি হয় আৰু নেক্সট ডে মাহঁততো গ'লগৈ মই আৰু ভিডিঅ' কৰা নাই দেন নেক্সট ডে মই এটা বস্তু চাই থৈ আহিছিলোঁ গতিকে মুন্নি আৰু মই গৈ লৈ আহিলোঁ আৰু তাৰ পৰা সৰু সুৰা বজাৰ কেইটামান আছিলে তাইৰ লগতে গৈ কৰিলোঁ আৰু এনেকৈ মিৰৰ দেখিলে মই হয় ভিডিঅ' কৰিম নহ'লে ফটো উঠিম কিবা এনেকুৱা আৰু অলপ পাগলৰ নিচিনা মই দেই কেতিয়াবা কিছুমান টাইমত বাৰু যি নহওক তাইক মই সুধিলোঁ যে তই কি খাবি তাই ক'লে যে চুইট কৰ্ণো খাম লগতে ফুচকাও খাম তো মই বেয়াও পোৱা নাই ভালেই পাইছোঁ বোলো ঠিকে আছে আৰু চলো খায়ে লওঁ আৰু তাৰপাছত খাই মেলি মই আগতে যোনটো পি জিত আছিলোঁ তো তালৈ গ'লোঁ বাক লগ কৰিবলৈ বহু দিনৰ পিছত লগ পাইছোঁ লাষ্ট টাইম কনভকেশ্যনত আহোঁতে বাক লগ কৰিমকৈ কৰাই হোৱা নাছিলে তো এইবাৰ বোলো নাই লগটো কৰিবই লাগিব বহুত দিনৰ পিছত লগ পাইছোঁ আৰু বৰমা ওচৰলৈ গ'লোঁ বৰমাৰ লগতো কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে আৰু মানে ফেমিলিটো বহুত বেছি মৰমীয়াল আৰু গুৱাহাটী MSSBত যদি কোনোবাই পঢ়িম বুলি ভাবিছা বা ৰূপনগৰৰ ওচৰত যদি পি জি বিচাৰি আছা ছোৱালীৰ কথা কৈছোঁ দি চিনাকি গাৰ্লছ পি জি যোনটোত মই আছিলোঁ চাব পাৰা এবাৰ ভাল পাবা চাগে মই ফিল কৰোঁ কাৰণ মোৰ বহুত ভাল এক্সপিৰিয়েঞ্চ সেইটো কাৰণে কৈছোঁ আৰু ঠিক আছে